উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে আজি বিয়লি 5:30 বৈঠকত মিলিত হ'ব অমিত শ্বাহ। এই বৈঠকত বিভিন্ন ৰাজ্যৰ সীমা বিবাদ, উন্নয়নমূলক কাম-কাজ, আইন শৃংখলাজনিত পৰিস্থিতিক লৈ আলোচনা কৰা হ'ব। আৰু এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু আঁচনিৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। কাইলৈ পুৱাৰ ভাগত শ্বিলঙত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত অমিত শ্বাহ গুৱাহাটীত বিয়লি উপস্থিত হ'ব। কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰেডিঅ'থেৰাপি ব্লক আৰু নতুন LINAC মেচিন উদ্বোধন কৰিব। আৰু ইয়াৰ পাছত বিয়লি 5:30 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কোভিডত মৃত্যু হোৱা লোকৰ আত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে। আমি পুনৰ জনাই আছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দিনটোৰ বিশেষ তৎপৰতা দেখিবলৈ পোৱা যাব। দুদিনীয়া অসম মেঘালয় ভ্ৰমণসূচীত আজি শ্বিলঙত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰে আজি বিয়লি 5:30 বৈঠকত মিলিত হ'ব অমিত শ্বাহ। আৰু এই বৈঠকত বিভিন্ন ৰাজ্যৰ সীমা বিবাদ, উন্নয়নমূলক কাম-কাজ, আইন শৃংখলাজনিত পৰিস্থিতিক লৈ আলোচনা কৰা হ'ব। আৰু এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প আৰু আঁচনিৰ শুভাৰম্ভ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। আৰু কাইলৈ পুৱাৰ ভাগত শ্বিলঙত কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত অমিত শ্বাহ গুৱাহাটীত বিয়লি উপস্থিত হ'ব। কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰেডিঅ'থেৰাপি ব্লক আৰু নতুন LINAC মেচিন উদ্বোধন কৰিব। আৰু ইয়াৰ পাছত বিয়লি 5:30 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কোভিডত মৃত্যু হোৱা লোকৰ আত্মীয়ক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।